হেল্ল' নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকক সকলোৰে ভাল। আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'বলৈ গৈ আছে দুৰ্গা পূজাৰ ওপৰতে। আগতে যিহেতু দুৰ্গা পূজা আহি আছে আৰু দুৰ্গা পূজাৰ কাৰণে সকলোৱে সেইটো প্ৰিপেৰেশ্যন চলাই আছে, য'ত য'ত পূজা পাতে আৰু তাতে এইটো মণ্ডপসমূহ বনাই থাকে। তো সেইটো কাৰণে আজি মই এই ভিডিঅ'টো দেখাবলৈ লৈছোঁ। আমি থকা ঠাইত অৰ্থাৎ ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভতো দুৰ্গা পূজা পাতিবলৈ কাৰণে কেনেকুৱা প্ৰস্তুতি চলাই আছে অকণ দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু দেখিবলৈ পাইছে আপোনালোকে এইপিনে পূৰা বাঁহে পৰি আছে। বাঁহসমূহে দি এখন ডাঙৰ বৃহৎ এখন ৰভা বনোৱা হৈছে। মানে এইখন ৰভা দেখিছে, এইখন ৰভা আৰু প্লাছ এইফালে এটা ফিক্স ঘৰ এইটো বনোৱা হৈছে, য'ত এই ঠাইডোখৰতে দুৰ্গা দেৱী ৰখা হ'ব আৰু ইয়াতে পূজা কৰা হ'ব। আৰু ধুনীয়াকৈ সজাই পৰাই তুলিব, যিহেতু এতিয়া প্ৰস্তুতি চলাই আছে, বস্তুবোৰ বনাই গৈ আছে আৰু মাজত কিছুদিন আছে। তো সেই সময়লৈকে গোটেইখিনি ধুনীয়াকৈ হৈ যাব। আৰু সেইটো কাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইডোখৰ ঠাইতে, আৰু এইডোখৰ ঠাইতে দুৰ্গা দেৱীক ৰখা হ'ব। তেতিয়াহ'লে দেখিব পাইছে এইপিনে ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভ, শাৰী শাৰী গাড়ী ৰখা আছে। তাৰপিছত এইয়া হৈছে প্ৰস্তুতি চলাই আছে, আমাৰ বাঁহ পৰি আছে। আৰু আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আপোনালোকৰ ওচৰে পাঁজৰে কেনেকুৱা প্ৰস্তুতি চলিছে দুৰ্গা পূজা পাতিবলৈ কাৰণে কেনেকুৱা প্ৰস্তুতি চলিছে। তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আৰু এইবোৰ দেখিছে যে সূতা এইবোৰ এনেকৈ পুতি দিছে আৰু ওপৰত এনেকৈ প্লাছ চিনটো কৰি দিছে। ইয়াত মানে ডিজাইন কৰা হ'ব অলপ, লাইটিং ব্যৱস্থা কৰিছে। মানে এই দেখিছে শাৰী শাৰী য'লৈকে দেখিছে এই তালৈকে শাৰী শাৰী মানে পূৰা বাঁহ পুতি দিছে, দুই লাইনত, দুই ছাইডত। এইটো ছাইডতো পুতিছে, এইটো ছাইডতো পুতিছে, পূৰা লাইন লাইনকৈ ডিজাইন কৰা হ'ব। আৰু এইটোৱে হৈছে মণ্ডপটো, ছাবচিডাৰী চেণ্ট্ৰেল পুলিচ কেণ্টিন। ইয়াৰ ওপৰত এদিন ভিডিঅ' এটা বনাম। আশা কৰিম আপোনালোকে এই ভিডিঅ'টো চাই গৈ আহিব, তেতিয়াহ'লে ভাল পাব, কি পাব নাপাব আৰু আহিলে কি লাভ হ'ব নহ'ব, সকলো কথা এই ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে এইখন হৈছে ড্ৰিল চিট আৰু এইখন হৈছে পুলিচ ৰিজাৰ্ভ ডিব্ৰুগড়ৰ। আৰু এইপিনে দেখিছে শাৰী শাৰী গাড়ী। পূজালৈ আৰু বেছি দিন নাই, 2 অক্টোবৰ তাৰিখৰ পৰাতো পূজা ষ্টাৰ্ট হ'বই। তো গোটেই ভাৰততে এই যো-জা চলাই থকা হৈছে পূজা পাতিবৰ বাবে। তো আমাৰ অসমতো পূৰা যো-জা চলি আছে আৰু প্ৰায় গাঁৱতে যো-জা চলি থাকে, যিবোৰ ঠাইত পূজা পতা হয়। আৰু আমাৰ ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভতো পূৰা যো-জা চলি আছে। তো সেইটোকে দেখাবলৈ কাৰণে আপোনালোকক এই ভিডিঅ'টো বনোৱা হৈছে। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব।